तो हेलो गाइस এই বহুত গুড হবে এই গুছি গো বলনা কইয়ে আছে हेलो गाइस কি খবর আপোনালোকৰ পুনৰ স্বাগতম জনাইছো আমাৰ এটি অন্য ভিডিঅ'লৈ হল ফটোৱা কথা এতিয়া আমি মেইন ভিডিঅ'লৈ আহিছো আজি আমি কথা পাতিবলৈ ওলাইছো কেটামান আমাৰ পৃথিৱীৰ অবাইছ প্ৰাণীৰ বিষয়ে যিকেইটা বিষয়ে মই আগৰটো ভিডিঅ'ত কৈছিলোঁ এতিয়া তেওঁলোকৰ ভিডিঅ' আহিছে মাজে মাজে আৰু বেলেগ ভিডিঅ' আছে তেন্তে ভিডিঅ' চাই থাকক আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব শ্বেয়াৰ মানে আপোনালোকে হোৱাটছআপৰ ষ্টেটাছত লগাই দিব দেই অলপ ছাপোৰ্ট কৰক না যদি ভিডিঅ'টো ভাল পায় তেন্তে কৰি দিব এইকেইটা কাম তেন্তে আমি মেইন ভিডিঅ'লৈ যাওঁ मालूम है तेरे बाप को मत सिखा चल बोलो जो जोगिंदर थारा भाई जोगिंदर इतनी स्प्राइट पिएगा कि स्प्राइट के मालिक ने सोची ना होगी चल बोजड़ी के ভিডিঅ'টো চালে ভিডিঅ'টো আপোনালোকে কি ধৰিব পাৰিলে নাজানো কিন্তু মই ধৰিব পাৰিলোঁ চকু কম নাই না সত্য বুজি পোৱা নাই সত্য ভিডিঅ'টো মানে কেনেকুৱা হ'ল লৈ আছে পেপচি হাতত একো নাই পেপচি লৈ আছে কি কৈ আছে থাৰা ভাই কি খালে থাৰা ভাই যোগিন্দৰ কি বুলি ক'লে আকৌ এবাৰ শুনি লওঁ इतनी स्प्राइट पिएगा कि स्प्राइट के मालिक ने सोची ना होगी কি কৈ আছে থাৰা ভাই যোগিন্দৰ ইতনা स्प्राइट पिएगा स्प्राइट पिएगा किंवा स्प्राइट के मालिक ने सोची ना होगी ये हिंदी मोर अलप उल्टा पुल्टा আছে একো নাই দিয়ক মিলাই দিব কি বুলি ক'লে কিন্তু সি লৈ আছে পেপচি বটল আবে ঠিক আছে না তো ভাইৰেল বহুত ভাল কাম কৰিছ অসমৰ গৌৰৱ তই বিশাল শৰ্মা তই অসমৰ গৌৰৱ হয় কিন্তু হ'ল বুলি এটা কি স্প্ৰাইটটো চিনি নাপাৱ নেকি স্প্ৰাইট নে পেপচি এইটো অলপ আনিবি পঢ়া শুনাও কৰিবি অলপ আমি অন্য এটা ভিডিঅ'লৈ যাওঁ আৰু এক মিনিট তই বিশাল শৰ্মা ভাল পাওঁ ময়ো ভাল পাওঁ তই ক'ব নালাগে তই ডিছলাইক মাৰিব নালাগে লাইক মাৰ অলপ লাইক মাৰিবি অলপ বুজা হ'ব দে আৰু আমি ভিডিঅ' চাওঁ धोखाधड़ी कर देगा सोचा न था इतनी ये गड़बड़ी कर देगा सोचा न था ऐसे কি কৈছে এইবোৰ ये क्या है হ'ব গানটো পাহৰিলো আকৌ এবাৰ লগা দিল ধোকা ধৰি বাল নাচিছ নেকি বে কুত্তা ভাল আমাৰ akudaই নাচে चल झूठा और विनी कहाँ जा रहा है भूल गए क्या हम लड़के हैं हमें अपना ही घर बनाने के लिए अपने ही घर से दूर जाना पड़ता है अरे ओ भिनी नहीं बिनी बिनी बिनीता अरे कहना क्या चाहते हो ओए बिड़ी किधर जा रहा है की কৈছিলে पता नहीं हमें अपना ही घर बनाने के অলপ পঢ়া শুনাত ধ্যান নাই ঘৰ বনাই দাদা শুনক সি তাৰ সি পঢ়ি আছে কিমান তাৰ নিজৰ ঘৰ বনাবলৈ সি ইনকম কৰিলে সেইটো চাপৰ পোৱালি তাৰ কাপোৰ দেখি বাইকখন সি পঢ়া শুনা কৰা বয়সত এইবোৰ কি মানে বাইকখন সি ঢুকি নাপায় সি চলাবতো নোৱাৰে বহুত সৰু পোৱালি কিন্তু বহুত সৰু পোৱালি লাগিছে গাখীৰ খাই আছে যদিও নাজানো সি গাখীৰ খাই আছে যদিও নাজানো কিন্তু ই বাইকৰে উঠিবহে নোৱাৰে ভাই এইবোৰ ক'ৰ পৰা আহেনো মানে এইবোৰ ভাল নহয় দেই পঢ়া শুনাত অলপ ধ্যান দে অলপ বাপে মায়ে পঢ়িবলৈ পঠাই মাথাই
এই মাথাই নহয় দেই, মাথাই নহয়, ৰাস্তা অলপ জংঘল আছিলতো আমাৰ মাথাই পিনে মানে জংঘল যে গোটেই, মই মাথাই বুলি কৈ দিলোঁ, চ' বেয়া নাপাব। ই ঘৰত ভাবে ই পঢ়িবলৈ গৈছে, ল'ৰা পঢ়া শুনা কৰিছে, বেগ চেগ লৈ আছে। বেগ চেগ লৈ আছে। এই মই যে সঁচা ক'বলৈ গ'লে ই পঢ়িবলৈ গৈছে বুলি ভাবিছিলোঁ, ডাল কৰি আছে। शाबाश बेटा बहुत बढ़िया मुन्ना। প্ৰেমো বৰ খাতনাক বস্তু। মানুহে ন ধনক চাই ভাল পায়, মনক চাই নহয়। মানুহে ধুনীয়াক চাই ভাল পায়, কিন্তু গুণীয়াক চাই নহয়। ধুনীয়া গুণীয়াৰ মাজত পাৰ্থক্য মই ভাবি নিদিওঁ, কিন্তু এটা কথা মনত থবা, প্ৰেম প্ৰেমেই হয়। প্ৰেমত ধনী দুখীয়াৰ বিভেদ নানিবা। মই মিছা নকওঁ বন্ধুসকল, এইটো ভিডিঅ' চোৱাৰ পিছত মই चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। এইটো ভিডিঅ' চোৱাৰ পিছত মই খুব বেছি তিনিদিনমান হ'ল, তিনিদিনমান মই ভাতেই খাব পৰা নাই বুজিছেনে। এনেকুৱা দুখ লাগিছে নাই, একদম ল'ৰাটোৱে মানে কিনো কথা কৈ দিলে, একদম মানে মোক লাগি গৈছে একদম, কি ক'ম, বেয়া দুখ মানে, বেয়া দুখ লাগিছে, গম পাইছেনে। হ'ব তোৰ দুখত মই ভাত নোখোৱা নহয়, মিছা নকওঁ বন্ধুসকল, বেয়া লাগিছে অলপ, মনত দুখ পাইছোঁ। মোৰ ফেভৰেট ইউটিউবাৰ অসমীয়াত ব্লগ বনোৱা আৰু কিবাকিবি বনাই বাৰু, টেকনিকেল ভিডিঅ'। আপোনালোকে চবেই চিনি পায় ডিম্পু বৰুৱাৰ এক্সিডেণ্ট এটা হৈছে। এক্সিডেণ্টটো হোৱাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। তেওঁ সোনকালে ভাল হৈ আহে যাতে, সেইটো কথাকে ভগৱানৰ ওচৰত সেৱা কৰিছোঁ। সেই দোষটো মোৰ হাতখনৰ প্লাষ্টাৰ কৰি দিলে চাওক, এতিয়া এনেকৈ 21 দিন 25 দিনমান থাকিব লাগিব। তো কি হৈছিল একচুৱেলি মোৰ লগত, ভিডিঅ' এটা বনাই দি আছোঁ ৰ'ব, ডিম্পুজ ব্লগত আপলোড হৈ আছে, চাব। থেংক ইউ। আমি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই।